Hello everyone, welcome back to my channel. আজি মই আপোনালোকৰ সৈতে ষ্ট্ৰীট ষ্টাইল চিংৰাৰ ৰেচিপিটো শ্বেয়াৰ কৰিবলৈ লৈছোঁ। গতিকে পলম নকৰি চাওঁ আহকচোন আজিৰ ৰেচিপিটো আমি কেনেদৰে বনালোঁ। চিংৰা বনোৱাৰ আগে আমি তাৰ ভিতৰৰ ফিলিংখিনি বনাবলৈ লৈছোঁ আৰু তাৰ বাবে আলু আৰু বুটখিনি প্ৰথমে ভালদৰে বইল কৰি লৈছোঁ আৰু এনেদৰে আলুখিনি চুৰি কটাৰী এখনেৰে ৰাফলি কাটি লৈছোঁ আৰু এইখিনি এতিয়া ভালদৰে ভাজি ল'ম। আমি আজি একেবাৰে সাধাৰণভাৱেই চিংৰা বনাবলৈ লৈছোঁ। যদি আপোনালোকে ইচ্ছা কৰে তেন্তে ফিলিংটোত আপোনালোকে কাজু আৰু কিচমিচ আদিও যোগ কৰিব পাৰে। এতিয়া ইয়াত সোৱাদ অনুসৰি নিমখ যোগ কৰিম আৰু এইখিনি ভালদৰে ভাজি ল'ম। এইখিনি এতিয়া ভালদৰে ভজা হৈ গৈছে। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিম। এতিয়া আমি ময়দাখিনি ভালদৰে চালনী এখনেৰে চালি ল'ম। ময়দাখিনি ভালদৰে চালি লোৱা হৈ গৈছে। এতিয়া আমি ইয়াত সোৱাদ অনুসৰি নিমখ আৰু অকণমান বেকিং পাউডাৰ আৰু চাহ চামুচেৰে 2 চামুচ ক'লা জিৰা আৰু 4 টেবুল চামুচ ৰিফাইন তেল যোগ কৰিম আৰু গোটেইখিনি ভালদৰে মিহলি কৰি ল'ম। গোটেই সামগ্ৰীখিনি ভালদৰে মিহলি কৰা হৈ গৈছে। এতিয়া মই ইয়াত প্ৰয়োজন অনুসাৰে পানী দি ভালদৰে ময়দাখিনি মঠি ল'ম। চিংৰা বনাবৰ বাবে ডোটো খুব টানকৈ বা খুব কোমলকৈ বনাব নালাগে। প্ৰায় 15 মিনিটমান মঠি লোৱাৰ পাছত এতিয়া ডোটো চিংৰা বনাবৰ বাবে একেবাৰে ৰেডি হৈ গৈছে। এতিয়া আমি এইখিনি আধা ঘণ্টামানৰ বাবে বাচন এটাৰে ঢাকি ৰেষ্ট কৰিবলৈ দিম। ত্ৰিছ মিনিটৰ পাছত ডোটো ঢাকোন আঁতৰাই আকৌ 5 মিনিটমানৰ কাৰণে মঠি ল'ম। 5 মিনিট মঠি লোৱাৰ পাছত ডোটো চিংৰাৰ জোখাৰে সৰু সৰুকৈ লাডু বনাই ল'ম। গোটেই ডোটোৰে লাডু বনোৱা হৈ গৈছে। এতিয়া বেলনা এডালৰ সহায়ত এইখিনি বেলি ল'ম। এইখিনি কিন্তু ৰুটি বা পুৰিৰ নিচিনাকৈ গোল গোলকৈ বেলিব নালাগে। এনেদৰে দীঘলীয়াকৈ বেলিব লাগে আৰু বেলা হোৱাৰ পাছত এইখিনি মাজতে দুভাগ কৰি কাটি ল'ম। বেলি হোৱাৰ পাছত এইখিনি কোণৰ আকাৰ কৰি কৰি তাত ফিলিংখিনি দি লৈ মুখখন বন্ধ কৰি দিম। ভালদৰে চাওকচোন তেওঁ কেনেদৰে বনাইছে। মই কেইবাটাও চিংৰা বনোৱা দেখাই দিছোঁ যাতে আপোনালোকে ভালদৰে চাব পাৰে কেনেদৰে বনাইছে।
এই চিঙৰাখিনি বনোৱা হৈ গৈছে। মই এটা হাতত লৈ দেখুৱাইছোঁ কেনেকুৱা হৈছে, চাওকচোন বাৰু। এতিয়া আমি এইখিনি ভালদৰে তেলত ভাজি ল'ম। কেৰাহী এখনত তেল দি সেইখিনি অলপ গৰম হ'বলৈ দিছোঁ। খুব বেছি গৰম কৰিব নালাগে। অলপ গৰম হোৱাৰ পাছত এতিয়া তেলখিনিত গোটেই চিঙৰাখিনি দি দিছোঁ। কেৰাহীত দিয়াৰ পাছত কিন্তু এইখিনি হেতা বা আন কিবাৰে লৰাব নালাগে, কাৰণ এনে কৰিলে চিঙৰাৰ ভিতৰৰ ফিলিংখিনি ওলাই পৰিব পাৰে। 15 মিনিটমানৰ পিছত চাওকচোন এইখিনি কেনেদৰে ধুনীয়াকৈ ফুলি উঠিছে আৰু তেলত উপঙি আছে। এতিয়া এইখিনি হেতাৰে লৰাই আৰু 15 মিনিটমান ভালদৰে ভাজি ল'ম। প্ৰায় 30 মিনিটৰ পাছত এতিয়া গোটেই চিঙৰাখিনি ভালদৰে সিজি উঠিছে। এতিয়া এইখিনি জুইৰ পৰা নমাই থ'ম আৰু পৰিৱেশন কৰিম। চিঙৰাখিনি তেলৰ পৰা তুলি লোৱা হৈ গৈছে। এতিয়া আমি এইখিনি পৰিৱেশন কৰিম। মই প্লেট এখনত মিহলি পাচলিৰ আচাৰ অকণমানৰে সৈতে কেঁচা পিঁয়াজ এটুকুৰা আৰু কেঁচা জলকীয়া লৈ লৈছোঁ আৰু এনেদৰেই চিঙৰা লগত পৰিৱেশন কৰিছোঁ। চাওকচোন, এইখিনি দেখিবলৈ ইমান ধুনীয়া হৈছে আৰু খাবলৈও খুবেই ভাল লাগিলে। আজিৰ ভিডিঅ'টো কেনে পালে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। আৰু যদিহে মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটোও দবাই দিব, যাতে ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন পাই থাকে। থেংকছ ফৰ ৱাটছিং।